পঞ্জিত কাপোৰ নহ'লে আপুনি ঠিক আছে আপুনি আমি বহিয়ে আছো দেখোন আমি বহিয়ে আছো কথা পাতিবলৈ বাহিৰলৈ ওলাই আপোনাৰ লগত কথা নাই পতা মই মাতি লৈছো প্ৰটেকচন তেতিয়া মই আপোনাৰ লগত বেছি ডাঙৰ কথা কৈছো চাই লৈ কথা পাতিব আপুনি দোকানৰ ভিতৰত আমি ভিতৰতে বহো কোনো ভিতৰত ইয়াতে বহো আপোনালোকক ভালকে কথা পাতিব আপোনালোকৰ ৰাস্তাটো ভেটি পেলাই কিবা আপোনালোকৰ গাড়ী আনলোডিং হয় কিবা লোডিং হয় ৰাইজে অভিযোগ দিছে কাৰণে আমি আহিছোঁ আপোনাক মই ব্যক্তিগতভাৱে আপোনাক মই চিনি নাপাওঁ আপুনি মোক চিনি নাপায় এতিয়া কথা হ'ল আপুনি আপোনাৰ এই গাড়ীখন চাইড কৰিব পৰাৰ কাৰণে এজন মানুহক আমাৰ তেখেতক মাৰিছে বুলি কৈছে মাৰি পেলাই বিচাৰ কৰিছে কিন্তু ৰাস্তাটো ভেটি পেলাই আপোনালোকে ৰাইজখনক যে অশান্তি দি পেলাই ইয়াৰ পিছতে গৈ পিনি পুলিচত আকৌ তেখেতৰ কেছতে কেছটো দিলে কিয় তেখেতৰ কেছটো কেছ লাগি আছে আপোনালোকে ৰেজিষ্টাৰ কৰিছে কি কাৰণে কি ভিত্তিত কেছ দিলে আপোনালোকে কেছটো কি কিয় দিলে কওক তেখেতে আপোনালোকে ইয়াত মানুহ আহিছিলে এনেকুৱা আহিছিলে আপোনালোক ফটো মই দেখাইছে ফটো আছে ফটো আপোনাৰ 2017 চনত আপোনালোকৰ এগেইনষ্টত পেপাৰ এটা নিউজ ওলাইছে আপোনালোকৰ এগেইনষ্টত এটা নিউজ ওলাইছে দেই এইটো আপুনি না ক'ব নোৱাৰে এই ৰাস্তা ভেটা ভেটি কৰাৰ ক্ষেত্ৰত এইখন পেপাৰত আপোনাৰ নিউজ ওলাইছে 2 বছৰৰ আগৰ পৰা এইটো কেছ চলি আছে আপোনালোকে কি ময়মতালি কৰি ৰাস্তাটো আপোনালোকে তেতিয়া ভেটা মাৰি লওক ৰাস্তা বন্ধ কৰে নাই না আপুনি মানুহ চাইছিলে চবে মানুহ চাইলে মানুহখিনি যে কৈছে ৰাস্তাটো ভেটি পোৱাৰ কাৰণে এই ৰাস্তাটো ৰাজহুৱা ৰাস্তা কাৰো পৈতৃক সম্পত্তি নহয় এই ৰাস্তাটো আপুনি আহিব মই আহিম আপোনাৰো গাড়ী চলাচল কৰিব মোৰো গাড়ী চলাচল কৰিব 2 মিনিট 5 মিনিট এইটো 2 ৱে ৰাস্তা নহয় 1 ৱে ৰাস্তা এখন গাড়ী আহিছে এখন গাড়ী আঠুৰি যাবলৈ 2 মিনিট বা 5 মিনিট সময় দিব সিমানে আৰু নিজে গাড়ী দিয়ে দিন নিজে গাড়ী যাব এটা গাড়ী উঠাই দিম এই মই বাইরে ভিতর কি কাম কি কথা পাতি আছে আপোনালোকে কথা নহয় তাৰপিছত 3.5 লাখ ল'ৰা আছে গোটেইখিনি খাৰা কৰি দিম ইয়াত আনি পেলাই 3.5 লাখ ল'ৰা খাৰা কৰি দিম ইয়াত তাৰপিছত জবাব দি থাকিব কাক কি দিয়ে নটংগীবাজি নকৰিব একদম ষ্টেট কাৰ্ড কথা কৈছো নটংগীবাজি নকৰিব অভদ্ৰামী আমিও নাই কৰা আমাৰ লগতো নকৰিব ৰাইজক অভিযোগ দিয়াৰ কাৰণে আহিছো আমাৰ কাৰণে ৰাইজখন ডাঙৰ ৰাইজে অভিযোগ দিছে আপুনি কৈছে গোটেই ৰাইজখনে মিছা মিডিয়া মিছা আপোনালোকৰ এগেইনষ্টত নিউজ মিছা আপোনালোকে কি একদম যুধিষ্ঠিৰ বংশধৰ নেকি আপোনাৰ উপৰিপুৰুষ যুধিষ্ঠিৰ আছে আপুনি অকল সঁচা নেকি বাকী গোটেইখিনি মানুহ মিছা সমস্যাটো আপোনালোকে সমাধান হোৱাটো বিচাৰি সমস্যাটো সমাধান কৰক আপুনি কওক যে ঠিক আছে মই 1 ঘণ্টা 2 ঘণ্টালৈকে ইয়াত গাড়ী ব্লক নকৰোঁ মানুহৰ ওপৰত তেনেকৈ হাত নুঠোঁ আপুনি কওক এইটো কথা আপোনালোকৰ ল'ৰাই হাত উঠাইছে নাই নাই এই ৰাইজখিনি মানুহখিনিয়ে অভিযোগ দিয়াৰ কাৰণে আমি আহিলোঁ আপুনি কথা দিয়ক যে এই ৰাইজখিনি আৰু যাতে প্ৰব্লেম নহয় আৰু যাতে সমস্যা নহয় প্ৰশাসনৰ মাজত আপোনাৰ ঘৰত কিবা দিছোঁ সেইটো মানে নহয় আপুনি সমানে দৌৰিব লাগিব সেইটো আমাৰ আপোনাৰ ঘৰতো আমি সোমোৱা নাই আপোনাৰ ঘৰৰ বাহিৰত বহি আছো ৰাইজৰ আগত কথা পাতিছো 1 মিনিট ৰ'ব মীমাংসাটো কৰি
এই মীমাংসাটো সেই কৰি মানুহজনে নিজৰ ল'ৰাটোৰ মূৰত এই হ'ব না আৰু আপুনি সাধাৰণ কথা এইবিলাক আপুনি এইটোকে কওক যে ৰাইজখনক ডিষ্টাৰ্ব হোৱাকে আপুনি গাড়ী নৰখায় আৰু মানুহজনৰ ওপৰত কেছটো আপুনি উঠাই লওক। আপুনি গাড়ী ৰখোৱাটো কাৰো আপত্তি নাই, কিন্তু আপুনি ৰাইজৰ সমস্যা নোহোৱাকৈ গাড়ীখন ৰখাওক কাৰো আপত্তি নাই। আপুনি দোকান নিশ্চয় ব্যৱসায় কৰিছে কাৰো আপত্তি নাই, গাড়ীখন এনেকুৱাকৈ ৰখাওক যাতে কাৰো সমস্যা নহয়। এক্সাম্পল দিম, ৰাস্তাটো ব্লক হ'লে ইমান হুলস্থুল নহয়। স্কুল যাব ল'ৰা পৰীক্ষা থাকিব, আপুনি যদি 10 মিনিট দেৰি কৰিলে পৰীক্ষা তাৰ হ'লে দেৰি নকৰে, তেতিয়া পৰীক্ষাটো আপুনি যদি এতিয়া দিব নাপাব তেতিয়া আপুনি ৰিস্ক ল'ব নাই। 5 মিনিট 10 মিনিট মানুহৰ জীৱন এম্বুলেঞ্চ হৈ যাব, কাৰোবাৰ বেমাৰ হৈ থাকিব, তেতিয়া যদি ফায়াৰ ব্ৰিগেডৰ গাড়ী এখনে আহিলে কি কৰিব? আপত্তি আছে ৰাইজৰ আপত্তি আছে চাই দিছে এছডিচি অফিচত যাওক, মাটি মীমাংসা এছডিচি অফিচত কৰিব আৰু প্ৰশাসনক থানাত কাগজ দিয়ক। তাত ৰখালেতো আপোনাৰ সমস্যা গোটেই সমস্যাটো সমাধান হ'ব। হয়নে নহয়? ইমান মানুহৰ অসুবিধা হৈ আছেতো, ৰাইজৰ অসুবিধা হৈছে। এজন মানুহ নহয়, গোটেই অঞ্চলটো অসুবিধা গাড়ীখন খালে, কাৰণ জানি ইয়াত মেডিকেল আছে, হেৰি আছে, চিটিকেল ৰেলত থাকেতো। স্কুলৰ ল'ৰা ছোৱালী হয় নাই? আপুনি এতিয়া ঘৰটো এখন ট্ৰেইন আহি আছে, কিন্তু আচলতে এইবোৰ ক্ষেত্ৰত প্ৰশাসন বা আমি আহিব লাগিব।